দেখা পাইছে গৰু গাড়ী মেৰে পকৰ নে গাঁৱত আহিলো তাৰ গৰু গাড়ী দেখিলো গৰু গাড়ী উঠি পাইছেনে হয়তো নাই পোৱা আজি প্ৰথমবাৰ দেখা পাইছো বেংগলোৰত গৰু গাড়ী চ' মন গ'ল ভিডিঅ'টো বনাবৰ কাৰণে চাওক মই বেক কেমেৰাত দেখাম আপোনালোকক মানে গৰু গাড়ীখনৰ গৰুকেইটা বহুত কুদ হয় আৰু মোক দেখি পুৰা মানে পলাইছে আৰু ভয় কৰিছে চাগে বেচেৰা দুটা সেই যে আজি মানে গাঁৱত আহিলো গাঁৱত আহি মেৰে পকৰ নে গাঁৱত আহিলো তাৰ গৰু গাড়ী দেখিলো চ' উঠিব মন গ'ল গৰু গাড়ীত চাওক সুন্দৰ মেৰে পকৰ না ভাই দেখ গাইছ আপোনালোকে গৰু গাড়ীত উঠি পাইছেনে হয়তো নাই পোৱা চাগে ময়ো পোৱা নাছিলোঁ আজি প্ৰথমবাৰ গৰু গাড়ীত উঠিছোঁ এইজন আংকুল হয় এইজন গৰু গাড়ীৰ মালিকজন হয় দেখিছে अंकल हाय कर दीजिए अंकल को एक्चुअली हिंदी नहीं हिंदी ना जाने अंकल है और कन्नड़ा जाने कन्नड़ा कब लाज कर दिसे चाওক गरु गाड़ी और गरुकेइटाও कुट है बहुत धुनिया गरु है चाওক मरम लगा गरु है केनेকৈ ধৰিছে গৰুকেইটা কিন্তু মই বহুত খাচি দি আছোঁ কাৰণ গৰুকেইটা কষ্টত গৈ আছে আৰু আমি দুটাই মানে ভিডিঅ' বনাই গৈ আছোঁ গৰু গাড়ীত উঠি গৰুকেইটাৰ ওপৰত চ' আৰু চাওক সুন্দৰ হয় আৰু মই আছোঁ বেংগলোৰৰ এখন বহুত ভিতৰুৱা গাঁও আংকল এই গাঁৱৰ নেম ইটাংগুৰ গাঁৱত আছোঁ মই একচুৱেলি এনেই ফুৰিব আহিছিলোঁ মটৰ ব্লগিং কৰিব আহিছিলোঁ মটৰ ব্লগিং কৰোঁতে গৰু গাড়ী দেখিলোঁ গৰু গাড়ী দেখি উঠি ল'লোঁ আৰু এতিয়া বয়স হৈ গৈছে কিন্তু মনটো মানে এতিয়া বাচ্চাৰ দৰে হৈ আছে গৰু গাড়ী দেখিলে কিবা দেখিলে থালা দেখিলে উঠিব মন যায় আপোনালোকো হয়তো যায় এইটো সৰুৰ পৰা মানে এইটো আদত হয় ভাল লাগে আৰু এইফালে দেখিছে কিছু कुछ बोल क्या बोलेगा गरु गाड़ी में बैठ के मेरे को बहुत अच्छा लगा मेरा भी गांव में ऐसा होना चाहिए একচুৱেলি আগতে শুনা পাইছিলোঁ সকলোৰে ঘৰত গৰু গাড়ী আছে আইতাজনীক দেখি অকণমান জোকাই দিলোঁ চিনি নাপাওঁ ন মানে কি বেংগলোৰৰ গাঁওবিলাকত ভাল লাগে গৈ মই একচুৱেলি চেণ্টাৰতকৈ গাঁওবিলাকত যাওঁ গাঁওবিলাকত গৈ ভাল লাগে মানুহৰ মৰম চেনেহটো এটা থাকে আৰু এতিয়া আহি পালোহি মানে মই এতিয়া বেলেগ এখন গাঁৱত যাম ত' আংকল বেলেগ এখন গাঁৱত যাম আংকুলক কৈছোঁ গৰুকেইটাক ৰখাই দিবৰ কাৰণে আমি ইয়াতে নামি আৰু বেলেগ এখন গাঁৱত দেখাম কেনেকৈ কি হয় চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ কৰি হা আৰু যদি মোৰ চেনেলত প্ৰথম আপুনি ভিডিঅ' চাইছে তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু লগতে লাইক কমেণ্ট কৰি দিব আৰু গৰু গাড়ীখন কেনেকুৱা লাগিলে জনাব নাপাহৰিব থেংক ইউ